হাই গাইজ, গুড মৰ্ণিং সকলোকে। মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে হেপী ছানডে। আৰু আজি হৈছে ছানডে আৰু মৰ্ণিঙতে আৰম্ভ কৰিছোঁ। মৰ্ণিং বুলি কওঁতে 10টা বাজে আৰু তাৰপিছত এইটোতো সদায় কওঁৱেই 10-11টা বাজে। তাৰপিছত এতিয়া বনাইছোঁ চাহ আৰু মই গা চা ধুলোঁ, তাৰপিছত পূজা দিলোঁ। আৰু যিহেতু দুৰ্গা পূজা আৰু বেছি দিন নাই, সেইকাৰণে মই ভাবিছোঁ আজি ঘৰৰ চাফ চিকুণ কৰিম। ৰাতিপুৱাতে পূজা দি পেলাই আজৰি হৈ ল'লোঁ আৰু এতিয়া খোৱা নাই। আৰু হাজবেণ্ডটো উঠিছে, যিহেতু ছানডে সকলোৱে দেৰিকৈ উঠিছে, তাকে চাহ বনাই আছোঁ। আৰু আজি ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু দিনটো কি কি কৰোঁ। আৰু যিহেতু দুৰ্গা পূজা পালে, আমাৰ দুৰ্গা পূজাৰ আগত বেংগলী মানুহে পূৰা ঘৰ চৰ একদম পূৰা চাফ চিকুণ কৰে, মানে একদম পূৰা ঘৰত যিমান বস্তু আছে চব ধোৱা ধুই কৰে। মোৰতো এদিনতে সম্ভৱ নহয়, সেইকাৰণে মই আজি ওপৰে এইবিলাক জাৰা ফুকাও কৰিম, মানে জাৰা চাৰা কৰিম। তাৰপিছত কাপোৰ এদিন ধুম, তাৰপিছত ঘৰৰ বটল চটল এইবিলাক এদিন ধুম, মানে বহুত এদিন ফ্ৰিজ ধুম, বহুত কাম আছে। সেইকাৰণে আজি দেওবাৰ যিহেতু গোটেইখিনি কৰাও সম্ভৱ নহয়। হাজবেণ্ড এজেগালৈ যাব, হাজবেণ্ড থাকিলেও অলপ সহায় হয়। তাৰপিছত মই অকলে কৰিব লাগিব আৰু ভিডিঅ'টি চাই থাকিব। এয়া চাহ বনাই আছোঁ আৰু ল'ৰা হৰ্লিক্স আৰু চেনি দিছোঁ, তাহাঁতি খাবলৈ ওলাইছে গাখীৰখিনি। তাৰপিছত আমাৰ ইয়াতে এতিয়া চাহ বনাই দিম, গাখীৰ ৰেডি হৈ গ'ল। আৰু এইপিনে ল'ৰা ছোৱালী দুটা গাখীৰ দি আহিলোঁ। তাৰপিছত আমাৰ হাজবেণ্ড আৰু মোলৈও চাহ বনাই ল'লোঁ। আৰু তাৰপিছত এইপিনে নিমকি সৈতে চাহ খাই লওঁ মৰ্ণিং। আৰু প্লেটখন কেনেকুৱা লাগিছে জনাবচোন, কলপাত হয়। আৰু আমি খাই লওঁ, তাৰপিছত লগ পাইছোঁ। আৰু এইপিনে প্ৰথমতে চাহ তাহ খাই ল'লোঁ, তাৰপিছতে এইপিনে চাফাই মানে অভিযান চলাম। আৰু তাৰপিছত এইপিনে হোম থিয়েটাৰটোৰ ওপৰ বহুত লেতেৰা হয়, ধূলি বালি বহুত আহি থাকে, সেইকাৰণে এইপিনে প্ৰথমতে তাৰ পৰাই লাগিছোঁ। আৰু ভিডিঅ'টি চাই থাকিব আৰু কি কৰোঁ দিনটো, আৰু একদম শেষলৈকে চাব বুলি আশা থাকিলোঁ। আৰু অকণমান 1 মিনিট 2 মিনিট ভিডিঅ' চাই পেলাই কমেণ্ট কৰি থৈ নাযাব, আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে গম পাব দিনটো কি কৰোঁ। আৰু এইপিনে বাহিৰত একদম দাম চামবিলাকো ধুই দিছোঁ। তাৰপিছত এইপিনে টেমা টোমা যিমান আছে চব বস্তুৱেই মানে ধুইছোঁ। আৰু পাকঘৰৰ আজি বস্তুখিনিও ধুই দিছোঁ, মানে টেমা টোমাবিলাক যিবিলাক আজৰ হৈ আছিলে এইবিলাকো ধুই ৰ'দত শুকুৱাইছোঁ। তাৰপিছত এইপিনে ফ্ৰিজটো চাফা কৰিলোঁ, আৰু ফ্ৰিজটো চব বাচনবিলাক, মানে ফ্ৰিজৰ যিমানখিনি বাচন আছিলে চব ধুলোঁ মই। আৰু একদম চিকচিকীয়া হৈ আছে ফ্ৰিজটো, দেখিছেনে? আৰু চাফা হৈ থাকিলে এনেও ভাল লাগে যিকোনো বস্তু। তাৰপিছত এতিয়া মই বস্তুখিনি সোমোৱাম, আৰু এটা এটাকৈ বস্তুৱে সোমোৱাই দিছোঁ। আৰু তাৰপিছত বিছনা চিছনাবিলাকো ধুনীয়াকৈ পাৰি ল'লোঁ। আৰু তাৰপিছত এনেও ৰুমবিলাক চাফ চিকুণ হৈ থাকিলে বহুত ভাল লাগে। তাৰপিছত এতিয়া 1টা বাজি গ'ল, মানে 1:30টাই বাজিব এতিয়া। আৰু ভাতো বনাবলৈ আছে, মই ঝটপট ভাতটো বনাম। তাৰপিছত এয়া বহুতখিনি কামেই হৈ গ'ল মোৰ। আৰু যিহেতু ঘৰ চৰ জাৰি হ'ল, তাৰপিছত মৰ্ণিঙত এবাৰ গা ধুলোঁ, তাৰপিছত ভাতটো বহাই দিছোঁ এইপিনে ঝটপট। আৰু 1:30টা বাজে, আৰু ল'ৰা 2টা বজাত ডান্স ক্লাছ যাব। আৰু এইপিনে এসোপামান কাপোৰ চাৰ্ফত দি থৈ আহিছোঁ, ভাত পানী বনাই আকৌ কাপোৰ ধুমগৈ। তাৰপিছত সেয়া ভাত বনাই আছোঁ। আজি কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। আৰু আজি দুপৰীয়া সাজত এইপিনে বেঙেনা আলু তাৰপিছত বিলাহী দি মাছ বনাম। আৰু যিহেতু যোৱাকালি আমি চিকেন খালোঁ, সেইকাৰণে মাছকে বনালোঁ। আৰু তাৰপিছত এইপিনে মোৰ ভাত হৈ গ'ল, আৰু এইপিনে মাছৰ চব্জিকণ হ'লেই মোৰ কমপ্লিট হৈ যাব। আৰু ল'ৰা ডান্স ক্লাছলৈ যাব, সেইকাৰণে মই ঝটপট কৰিছোঁ। আৰু মাছৰ তেল অকণো আছে, মাছৰ তেলকণো মই বনাম। আৰু এইপিনে এতিয়া মাছৰ চব্জিকণ হ'লেই মোৰ ভাত বনোৱা কমপ্লিট হৈ যাব। তাৰপিছত এয়া মাছৰ তেলকণ দেখিছোঁ, তেলকণো বনাম। তাৰপিছত মানে মাতটো ওলাই অহা নাই মানে ভালকৈ, আৰু কাম কৰি আছোঁ যিহেতু ভাগৰ লাগিছে, বহুত কাম কৰিলোঁ। তেতিয়া আপোনালোকক নেদেখুৱালোঁহে বহুত কাম কৰা। আৰু তাৰপিছত আজি গধূলি মাহঁতৰ ঘৰলৈও যাম, আৰু মাহঁতৰ ঘৰলৈও মাতিছে। আমাৰ আজি কাকা মানে বছৰেকীয়া হয়, মানে তাতো অকণ পুথি পঢ়াব দেউতাহঁতৰ ঘৰত, তাতো যাবলগীয়া আছে। আৰু আপোনালোকৰ তাতো গৈ পেলাই মই ভিডিঅ' কৰিম। ভিডিঅ'টি চাই থাকিব, একদম স্কিপ
আৰু এইপিনে মোক সম্পূৰ্ণ বনোৱা হৈ গ'ল। এইপিনে পটল ফ্ৰাই কৰিলোঁ, তাৰপিছত মাছৰ তেলকণ যে আছিলে মাছৰ তেলকণো বেঙেনা এটা দি ভাজি বনাই দিলোঁ আৰু খাই বহুত ভাল পাওঁ মই এনেকৈ। আৰু এইখিনি মাছ বেঙেনা আলু বিলাহী দি পাংকাছ মাছ বনাইছোঁ। আৰু পাংকাছ মাছ কোনে কোনে ভাল পায় জনাব দেই, মই বহুত ভাল পাওঁ খাই। আৰু বেঙেনা দি বনালে বিৰাট ভাল লাগে। আৰু মোবাইলত জানো কিয় তেনেকুৱা আহিছে কালাৰটো নাজানো, অৰিজিনেল। আৰু এইপিনে গেছ মোচা কমপ্লিট হৈ গ'ল দেখিছেনে, মানে একদম পূৰা পাকঘৰ পূৰা চিকচিকীয়া, পূৰা জেগাই জেগাই এতিয়া মই থৈ দিম। আৰু এইখিনিতে মই এইপিনে ঢাকি থৈ দিছোঁ, মাছৰ চব্জিকণো ঢাকি থ'ম, তাৰপিছত আহিলে খাম আৰু এতিয়া এয়া 2:20 হৈছে দেখিছেনে, 2:20 হৈছে। আৰু এইপিনে মই মাহঁতৰ ঘৰ আহি পালোঁহি আৰু ইয়াতহে ভিডিঅ' একে ষ্টাৰ্ট কৰিছোঁ। আৰু তাৰপিছত ভকতো আহিছে, আপোনালোকে চাই থাকিব। আৰু এইপিনে ইমান বেছিকৈ ডাঙৰকৈ পতা নাই, ওচৰতে 2জন ভকত মাতিছে আৰু তাকে এনেকৈ সৰুকৈ নিয়মকণ কৰি থৈ দিব। আৰু তাৰপিছত এইপিনে দেউতাই বনাই আছে। আৰু আজিৰ ভিডিঅ'টো ইমান ডাঙৰ নকৰোঁ, কেনেকুৱা পালে নিশ্চয় জনাব।